হয়তো ভ্যাকসিন লৈ আপুনি জীৱনৰ আটাইতকৈ ডাঙৰ ভুল কৰিলে হয়তো ভ্যাকসিনে আপোনাৰ জীৱনলৈ মাতিব বিপদ হয়তো বহুত কিবা কিবি হ'ব কোভেক্সিন কোভিশিল্ড বিভীষিকাৰ সেই সময়ত পৰিৱেশ এনেকুৱা হৈছিল গৈ যেন আহাৰ বস্ত্ৰ বাসস্থানতকৈও জৰুৰী আছিল এই ভ্যাকসিন কথা বতৰা এই পৰ্যায় পাইছিল গৈ যেন ললেই প্ৰাণ ৰক্ষা নললেই অজান মুলুকলৈ যাত্ৰা ৰজায়ো কৈছিল ভ্যাকসিন নললেই দৰবাৰত নিষিদ্ধ প্ৰজা তাকে শুনিয়ে ককালে বাহুৱে ভ্যাকসিন ললে কোটি কোটি ভাৰতীয়ই এতিয়া খবৰ ওলাইছে কোভিশিল্ডত আছিল ভয়ংকৰ সাইড এফেক্ট দেশবাসীৰ পৰা কথাটো লুকুৱাইছিল সিৰাম ইনষ্টিটিউটৰ সিইও আদৰ পুনাৱালাই 10,000 কোটিৰ ক্ষতিপূৰণৰ জাননী আদালতৰ জাননী প্ৰেৰণ কৰিলে নাগপুৰ আদালতে প্ৰকাশ গোপাল ৰাও পোহৰে নামৰ এজন সচেতন ব্যক্তিৰ হৈ আদালতে পুনাৱালালৈ প্ৰেৰণ কৰিলে এই জাননী পোহৰে 3 লাখ টকা ব্যয় কৰিছিল আৰু 10,000 কোটিৰ ক্ষতিপূৰণ দাবী কৰিছিল আদালতত শুনানিৰ পাছত নাগপুৰ আদালতে জাননী প্ৰেৰণ কৰিলে আদৰ পুনাৱালালৈ কি অভিযোগ কোভিশিল্ড প্ৰস্তুতকাৰী সিৰাম ইনষ্টিটিউটৰ সিইও আদৰ পুনাৱালাৰ বিৰুদ্ধে কোভিশিল্ড লোৱাৰ পাছত ৰোগাক্ৰান্ত হৈছে যুৱচাম যুৱ প্ৰজন্মৰ মাজত বাঢ়িছে হৃদৰোগ কেৱল ইমানে নহয় পক্ষাঘাত আঁঠুৰ বিষ গাঁঠিৰ বিষ চকুৰ ৰশ্মি কমিছে বাঢ়িছে বহুমূত্ৰ ৰোগ কৰ্কট ৰোগ বাঢ়িছে ছালৰ ৰোগ বাঢ়িছে বৃক্কজনিত বেমাৰ বিশেষকৈ কোভিশিল্ডে হ্ৰাস কৰে ৰোগ প্ৰতিৰোধ ক্ষমতাও বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে এনে অভিযোগ বহুতেই কয় কৰোনাতকৈ বেছি মানুহৰ ভ্যাকসিন লৈ মৃত্যু হ'ল এয়া সকলো সেই অভিযোগ বা ৰিপৰ্টত থকা কথা ৰিপৰ্ট অনুসৰি 21খন ইউৰোপীয়ান দেশে নিষিদ্ধ কৰিছিল কোভিশিল্ড কাৰণ আছিল ইয়াৰ ভয়ংকৰ সাইড এফেক্ট আদৰ পুনাৱালাই দেশৰ স্বাস্থ্য বিভাগৰ সচিবৰে মিতিৰালি কৰি সমগ্ৰ দেশবাসীৰ বাবে এৰি দিলে কোভিশিল্ড তাৰ পাছতে এতিয়া ভয়ংকৰ বিপদত দেশৰ কোটি কোটি নাগৰিক বিষয়টো এতিয়া আদালতৰ মজিয়াত সহজে বুজিবলৈ তিনিটা কথা এক কোভিশিল্ডৰ সাইড এফেক্টৰ কথা লুকুৱাৰ বাবে ক্ষতিপূৰণ বিচৰা হৈছে ভ্যাকসিনৰ কোম্পানীৰ পৰা 2 আদালতত বিষয় 3 ক্ষতিপূৰণ দিবলগীয়াও হ'ব পাৰে বা আদালতে সকাহো দিব পাৰে কোম্পানীক কিন্তু যদি ক্ষতিপূৰণ দিবলগীয়া হ'ল তেতিয়া মানে কোভিশিল্ডৰ মাৰাত্মক সাইড এফেক্ট থকাটো সঁচা মানে কোভিশিল্ডৰ বাবে অনেক ৰোগে দেখা দিছে সেয়া সঁচা মানে কোভিশিল্ডৰ বাবে যে মানুহৰ মৃত্যু হৈছে সেয়াও সঁচা যুঁজখন শক্তিশালী কাৰণ কোভিশিল্ড প্ৰস্তুতকাৰী সিৰাম ইনষ্টিটিউটৰ বিৰুদ্ধে থিয় দিয়া প্ৰকাশ গোপাল ৰাও পোহৰেৰ হৈ যুঁজ দিছে প্ৰাক্তন ন্যায়াধীশ ওমকাৰ কাকাৰে আৰু ইণ্ডিয়ান বাৰ এছ'চিয়েশ্যনৰ ৰাষ্ট্ৰীয় সভাপতি নীলেশ ওঝাই একাংশ অধিবক্তা মানৱ অধিকাৰ সংস্থায়ো সমৰ্থন আগবঢ়াইছে এই যুঁজখনলৈ কোৱা হৈছে এয়া মানৱতাৰ যুঁজ আদালতে সিৰাম ইনষ্টিটিউটৰ সিইও আদৰ পুনাৱালালৈ প্ৰেৰণ কৰিছে জাননী লগতে প্ৰেৰণ কৰিছে কাৰণ দৰ্শোৱাৰ জাননীও আদালতে সুধিছে কিয় কোভিশিল্ড নিষিদ্ধ কৰা নহল কিয় কোভিশিল্ড সুৰক্ষিত বুলি ভুৱা প্ৰচাৰ চলোৱা হ'ল ইয়াৰ মাজতে আন কেতবোৰ প্ৰশ্নও খুন্দা মাৰিছে জনতাৰ মূৰত তেতিয়া চৰকাৰে ভ্যাকসিন নললে নহবই বুলি ক'লে ভ্যাকসিন লোৱাটো বাধ্যতামূলক ঘোষণা কৰা হ'ল টেলিভিছনৰ সন্মুখলৈ আহি বাৰে বাৰে ভ্যাকসিন ল'বলৈ ক'লে প্ৰধানমন্ত্ৰীয়ে অসমত ভ্যাকসিন নললে কাৰ্যালয়লৈ যোৱা বন্ধ চৰকাৰী আঁচনিৰ সুবিধা কৰ্তন কৰাৰ কথাও ঘোষণা কৰা হ'ল এতিয়া ৰজাই মূৰ কুলুকা মাৰিছে চৰকাৰে কৈছে আমি ভ্যাকসিন ল'বলৈ জোৰ কৰা নাছিলোঁ দেশবাসীয়ে স্ব-ইচ্ছাহে লৈছিল দেশবাসী সন্দিহান নিউজ ডেস্ক টাইম 8